এইখান যিখন দলং আছে এইটো তামোলপুৰৰ পৰা বাইপাছ গড়েশ্বৰ যাব লাগে। আমি প্ৰায় বাঁহৰ দলং এতিয়া অহা যোৱা কৰি আছো। আজি গম পোৱাৰ পৰা এনে কৈ আছে আৰু বাঁহৰ দলঙে বাৰিষা হলে এতিয়া কোনো ব্যৱস্থাই নাই, নাও নাই, দলং নাই, একো নাই। কলি মাহা আমাৰ গাঁৱৰ ল'ৰাকেইটা মানে লাগা চেগা কৰি পেলাই দলংখন দিছে। অলপ সিহঁতে তাৰে হয় বিনিময় লয়। আমাৰ অহা যাতায়াত কৰাৰ কাৰণে বহুত সুবিধা হৈছে। চৰকাৰক এটা অনুৰোধ, আমাৰতো হেমন্ত ছাৰে কৈয়ে গৈছে, BTCৰ ইলেকশ্যনৰ আগে আগে কৈছে পাকৰ দলং কৰি দিম। এটা অনুৰোধ, দলংখন যে অতি সোনকালে তেওঁ যেনে আমাক কৰি দিয়ে আৰু আমাৰ যাতায়াতৰ ব্যৱস্থাটো সুফল কৰি দিয়ে। কিমান মান মানুহে অহা যোৱা কৰে? ইয়াতো ডেইলি মোটামুটি 1000-1200 মানুহ অহা যোৱা কৰে, কণ্টিনিউ অহা যোৱা কৰে। এইটো কিমান দিন হ'ল এতিয়া যিটো দলং নিৰ্মাণ আজি মোটামুটি এসপ্তাহ 10 দিন হৈ গ'ল। এতিয়া মানুহখিনি অহা যোৱা কৰি আছে, তেওঁলোকে ৰাস্তা ঘাট ভাল কৰি দিছে। সকলো মানুহে আহিলেই হ'ল, চাইকেল লৈ বাইক লৈ আহিলেই হ'ল, কিবা এটা বিনিময় দিলেই হ'ল। ৰাস্তা ঘাট ভাল, গড়েশ্বৰৰ পৰা তামোলপুৰ, তামোলপুৰৰ পৰা গড়েশ্বৰ, এইটো একদম চট ৰাস্তা হয় আমাৰ। এটা মূল পথ। চৰকাৰক এটাই আহ্বান, আমাৰ হাগ্ৰামা ছাৰ 17 বছৰ ৰাজত্ব কৰিলে, হ'ব বুলি ভাবিছিল, নহ'ল। প্ৰমোদ বড়োৰ 5 বছৰ কাল গ'ল, নহ'ল। এতিয়া আৰু আমাৰ হাগ্ৰামা আহিছে, আমাৰ বিজেপি আছে লগত, সকলোৱে যে মিলি জুলি দলংখন কৰি দিয়ে, আমাৰ এইটোৱে অনুৰোধ আৰু চৰকাৰৰ প্ৰতি।